Hey guys, welcome back to my channel. আজি মই এটা নতুন ভিডিও আপোনালোকলৈ লৈ আহিছো। আসলতে মোৰ বহুত ফ্ৰেণ্ডছে মোক সুধিছিলে যে মই ডান্সো কৰো, এটা ইউটিউব চেনেলও চলাই আছো আৰু ড্ৰামাও কৰো, মানে মোৰ সময়খিনি মই কেনেকৈ মেইনটেইন কৰো সুধিছিলে মোক বহুতে পাৰ্সোনালি মেসেজ কৰিছিলে। সো আজি মই সেই কাৰণে আপোনালোকলৈ মোৰ এটা ডেইলি ৰুটিন লৈ আহিলো, জানো আপোনালোকে ভাল পায় নে নাপায়। চাওঁ আজি মই আপোনালোকক মোৰ ডেইলি ৰুটিন শ্বেয়াৰ কৰিম। তো বলক আৰম্ভ কৰোঁ। এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু মই সদায় 7টাতে উঠোঁ, কাৰণ মোৰ ক্লাছ থাকে। মই এতিয়া গা চা ধুই পূৰা ক্লাছ কৰিবলৈ ৰেডি হৈ গ'লোঁ আৰু সেইজনী চাওক ভণ্টি শুয়ে আছে। তাইৰে ভাল আৰু তাই এতিয়া 9টালৈকে পূৰা আৰামছে শুই থাকিব, মোৰ হিংসাই লাগে আৰু সদায়। মাক দেখাওঁ মায়ে কি কৰি আছে। এতিয়া চাওক মায়ে মোৰ ৰুমটো চাফা কৰি আছে মোক ক্লাছ কৰিবলৈ। দেউতা আইতাৰ ঘৰৰ পৰা গাখীৰ লৈ আহিছে, চাওক ওলমাই লৈছে ছাতি পিছফালে একদম। কি মাছ আছে? এতিয়া হৈছে 8:30 আৰু মোৰ মেথছৰ ক্লাছ আৰম্ভ হ'ব এতিয়া। এতিয়া মেথছ ক্লাছ হৈ গ'ল আৰু এইটো আচলতে মোৰ ছায়েন্স ক্লাছৰ সময়, কিন্তু মেম আভাৰ গা ভাল নাই, সেইকাৰণে মই এতিয়া নিজে ছায়েন্স পঢ়িম, বিকজ ছায়েন্স ইজ মাই ফেভৰেট ছাবজেক্ট। ছায়েন্সখন উলিয়াই লওঁ। এতিয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম হয়। আমি এতিয়া 10টালৈ 15 মিনিট আছে, যিহেতু দেউতা অফিচ যাব, সেইটো কাৰণে আমি এতিয়া ভাতে খাইছোঁ। এনেই দেউতা অফিচ নগ'লে আমি ৰুটি খাওঁ বাৰু, কিন্তু এতিয়া দেউতা যিহেতু অফিচ যাবৰ কাৰণে ভাত খাম। এতিয়া দাইল অনাই নাই, মই দাইল অনা। মোৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া আছামিজত মাইনু মেমে কিবা দি থৈছে কৰিবলৈ, সেইবিলাক কৰিব লাগিব। ৰ'ব ভণ্টিক দেখাওক ভণ্টিয়ে কি কৰি আছে। চাওক আমাৰ কেঁচুৱাজনী মাহী ভণ্টিয়ে এৰি থৈ যোৱা দুবদানিটো চুপি আছে। আচলতে আমাৰ স্কুলৰ ক্লাছবোৰ খুব ৰেগুলাৰলি হৈ আছে আৰু আমাৰ স্কুলৰ মেম ছাৰহঁতে বহুত ধুনীয়াকৈ মানে আমাক ক্লাছ কৰাইছে, চব ক্লাছে বহুত ধুনীয়াকৈ কৰিছে, সেইকাৰণে আমি সময় নাপাওঁ দিনটো। এতিয়া মোৰ আগবেলা পঢ়া হৈ গ'ল, মই 3টা ছাবজেক্ট পঢ়িলোঁ, তাইও পঢ়িলে বোলে। আৰু এতিয়া বাজিছে আপোনাৰ 2টা আৰু এতিয়া অলপ ৰেষ্ট ল'ম বা ভণ্টিৰ লগত অকণমান খেলিম। সেয়া চাওক মাও বহি আছে এইখিনিতে। আমি চবেই ভাত পানী খালোঁ, খালি মায়ে নাই খোৱা, মা দেউতা অফিচৰ পৰা অহাৰ পাছত খাব। এতিয়া বলক অলপ ভণ্টিৰ লগতে খেলি লওঁ।
এতিয়া বাজিছে পুৰা 3টা আৰু মোৰ এতিয়া ছ'চিয়েল ক্লাছ হ'ব আৰম্ভ হ'ব। এতিয়া ভণ্টিয়ে বাৰু অকলে খেলি থাকিব। তাৰপিছত এতিয়া ছাৰ বিষ্ণুৱে আমাৰ ছ'চিয়েলৰ ক্লাছ ল'ব আৰু আপোনালোকক মই ছ'চিয়েলৰ ক্লাছ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া মোৰ ছ'চিয়েলৰ ক্লাছ হৈ গ'ল আৰু আজিৰ কাৰণে মোৰ গোটেইকেইটা ক্লাছেই হৈ গ'ল আৰু এতিয়া মোৰ অলপ দেৰি কাৰণে পঢ়া পাত ছুটি আৰু এতিয়া মই অলপমান ডান্সৰ প্ৰেক্টিছ কৰিম, তাৰপিছত গানৰ প্ৰেক্টিছ, তাৰপিছত মই ভণ্টিৰ লগত বাহিৰত খেলিম। এতিয়া মোৰ ডান্সৰ প্ৰেক্টিছ হৈ গ'ল আৰু আপোনালোকে হয়তো চাগে ভাবিছে মানে মই মোৰ কামবিলাক সময়মতে নকৰিলে মাৰ বহুত খং উঠে, একদম উগ্ৰমূৰ্তি ধৰে। সেইকাৰণে মই নিজৰ কামবিলাক সদায় সময়মতে কৰোঁ। এতিয়া মই অকণমান গানৰ প্ৰেক্টিছ কৰিম, ব'লক অকণমান গানৰ প্ৰেক্টিছ কৰি লওঁ। এতিয়া মই মোৰ গানৰ প্ৰেক্টিছ কৰিলোঁ আৰু দেউতাও আহি গ'ল অফিচৰ পৰা আৰু মা আৰু দেউতাই ভাত চাত খালে আৰু এতিয়া প্ৰায় 6টাই বাজিলে আৰু এতিয়া মই আৰু ভণ্টিয়ে খেলিম।
এয়া গধূলি হোৱাৰ বাবে দেউতাই ধোঁৱা লগাইছে বহুত মহ হৈছে বাহিৰত সেইকাৰণে এতিয়া আমাৰ খেলা ধূলা হৈ গ'ল আৰু এতিয়া মই ভৰি হাত ধুলোঁ মায়ে হৰলিক্স দিলে খালোঁ এতিয়া মই পঢ়িম আৰু এতিয়া মোক মায়ে মোবাইলটো নিদিয়ে কাৰণ ক্লাছ কৰোঁতে যি দিয়ে আৰু তাৰপিছত মায়ে মোবাইলটো লৈ লয় আৰু এতিয়া পঢ়া শুনা কৰি আৰু মায়ে ভাত বনাব তাৰপিছত 9:30 মানত আমি ভাত চাত খাই পেলাই 10টাত শুই যাম এয়া মায়ে ভণ্টিক পঢ়াইছে আৰু ময়ো পঢ়িবলৈ যাওঁ সো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নাজানো আপোনালোকে চাই কেনেকুৱা পায় আৰু মই মাত্ৰ মোৰ নিজৰ ডেইলি ৰুটিনখন শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু যদি মোৰ ৰুটিনখনত কিবা সলনি কৰিবলৈ থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব